हेलो गाइस नीलू ब्लग्सলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই মাংসৰে এবিধ আচাৰ বনাইছো। গতিকে ব্লগ আপোনালোকক চাই লওক মইনো কেনেকৈ আচাৰ বনালো। তাৰ কাৰণে মই এয়া মাংস লৈছো। মাংসখিনি মই সৰু সৰুকৈ কাটি এনেকৈ মই এখন কেৰাহীত লৈ লৈছো আৰু তাত মই আদা পেষ্ট লৈ লৈছো মই এচামুচ, নহৰু পেষ্ট, जीरा पाउडर दिसु मैं एचामच, धनिया पाउडर दिसु आधा चामच, अकमान हालधि पाउडर दिसु एचामच, मैं जलकिया पाउडर दिसु, निमक दिसु 1 चामचेरे 2 चामच लागिले आरु पिছত दि दिम। এতিয়া গুটেইখিনি মই ভালদৰে মিলাই লম। এয়া মিলোৱা হৈ গৈছে। এতিয়া মই ইয়াত পানী দি দিম। पानी मैं आधा गिलास दी दिसु। पानी दी दिसु। एतिया मैं एटु गैसत दी दिम। गैस अन कर दिसु। यात मैं दी दिम और ढाकनी लगाई मैं एटु कुक हबले दिम। एया मैं मांसखिनि पानी जिमान आছিলে गोटेइखिनि ड्राई हो गइছে। ए कालारটো চেঞ্জ হৈ গৈছে। এতিয়া অকমান ব্ৰাউন ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই এটো গেছৰ পৰা নমাই দিম। এতিয়া মই আধাখন কেৰাহী দিম। মই কেৰাহীত মিঠাতেল লৈ লৈছো। তেলটো মই বেছিকে লৈ লৈছো কাৰণ এটো আচাৰ হয়। আচাৰত সদায় বেছিকে তেল লাগে। এয়া তেলখিনি মোৰ গৰম হৈ গৈছে। ইয়াত মই তিনিটা মই তেজপাত দি দিছো আৰু মই এটুকুৰা দালচিনি লৈছো। মই হেতু সৰু সৰুকে এই ধৰণে টুকুৰা কৰি লৈছো আৰু সৰু ইলাচি মই লম 5টা। এইখিনি অকমান লৰাই দিব লাগিব। এয়া ইয়াত মই শুকান জলকীয়া সৰু সৰুকে টুকুৰা কৰি লৈছো। এটো 15টা লৈছো মই। কাৰণ আচাৰটো অকমান জ্বলা জ্বলা কৰিম মই। আৰু 1 কাপ মই গোটা নহৰু লৈছো। এইখিনিও দি দিম। এতিয়া মই ইয়াত বেহৰ আৰু পাঁচফোৰণ মই অকমান পাউডাৰ কৰি লৈছো। বেছি নহয় অকমান লৈছো। এয়া মই তাৰে 2 চামুচ দি দিছো। এইখিনি অকমান লাই দিব লাগিব নহলে মছলাখিনি আৰু জুইটো একেবাৰে মিডিয়ামত দিব লাগিব। ইয়াত মই 2 চামুচ ভিনেগাৰ দি দিম। এইখিনি মই ফ্ৰাই কৰি লৈছো। এতিয়া মই এয়া মাংসখিনি মই দি দিম। এইটো এতিয়া লৰাই দিব লাগিব নহলে গমে নাপাব জ্বলি যাব ইফালে। এইটো যিকেইটাকে ফেন ওলাই থাকে সেইকাৰণে অলপমান পিছে পিছে এনেকৈ আপোনালোকে চাই ল'ব যাতে তলত লাগি নাথাকে। আৰু যেতিয়া কালাৰটো চেঞ্জ হৈ যাব তেতিয়া অফ কৰি দিব। আৰু নিমখটো টেষ্ট কৰি চাব। এয়া ফাইনেলি মোৰ মাংসৰ আচাৰ কমপ্লিট হৈ গ'ল। মই এনেকৈ এটা বাউলত লৈ লৈছো। যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহলে আজিলৈ আহিছো।